वेलकम टू माय चैनल kabir educare assam। তো ছাত্ৰ-ছাত্ৰীসকল বহুত দিন পিছত আজি তোমালোকক এটা ভিডিঅ' দিম। মানে মই নিজে কৈ আছোঁ, বহুত দিন হৈ গৈছে শ্বুট কৰা নাই, তো আজি শ্বুট কৰিম। একচুৱেলি কৰি আছোঁ। তো আজি আছামিছৰ ভিডিঅ' বনাম আহোমসকল বৈচিত্ৰ্যময় মোৰ যিকেইটা বাকী আছে সেইকেইটা মই আজি এই ভিডিঅ'ত দি দিম। তো ভিডিঅ'ৰ শেষত মই আজি এটা গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন দিম, যিকেইটা পৰীক্ষাত আহিব লাগিবই এই বৈচিত্ৰ্যময় অসম পাঠৰ। ঠিক আছে, তো ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে শেষলৈ যাবা। ঠিক আছে, তো মই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। পণ্ডিত প্ৰবৰ ডম্বৰুধৰ দেওধাই ফুকন। তো ডম্বৰুধৰ দেওধাই ফুকনৰ 1912 চনত চৰাইদেউত মহকুমাৰ অন্তৰ্গত আখৈয়া দেওধৰাই গাঁৱত জন্ম হয়। তেওঁ টাই ভাষাৰ এগৰাকী পণ্ডিত আছিল। তেওঁ দেশ বিদেশৰ টাই ভাষা সংস্কৃতি বিষয়ক আলোচনা চক্ৰ আদিত যোগদান কৰিছিল। তেখেতে অসমৰ বুৰঞ্জী আৰু পুৰাত্মৰ বিভাগত যোগদান কৰি টাই ভাষা টাই আহোম বুৰঞ্জীৰ অসমীয়া ভাষালৈ অনুবাদ কামত লাগে। যদিও 4 বছৰৰ পিছত এই কাম বাদ দি 1914 চনত কেন্দ্ৰীয় টাই একাডেমি পাঠশাখা প্ৰতিষ্ঠা কৰে। 1975 চনত সদৌ অসম বৈদ্য ফালং সংঘ প্ৰতিষ্ঠা কৰে। 1993 চনৰ 15 ফেব্ৰুৱাৰী তাৰিখে ডম্বৰুধৰ দেওধাই ফুকনৰ মৃত্যু হয়। ঠিক আছে, জন্ম আৰু মৃত্যু মনত ৰাখিব। কৃষ্ণকান্ত সন্দিকৈ 1898 চনত যোৰহাটত কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল ৰাধাকান্ত সন্দিকৈ আৰু মাতৃৰ নাম আছিল নাৰায়ণী সন্দিকৈ। 1913 চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত এণ্ট্ৰেন্স আৰু কটন কলেজৰ পৰা IA পাছ কৰে। 1917 চনত কলকাতাৰ সংস্কৃতি কলেজৰ পৰা BA আৰু 1919 চনত কলকাতাৰ বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতি বেদ গ্ৰুপত প্ৰথম শ্ৰেণীত একম হৈ MA পাছ কৰে। 1930 চনত JB কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য হিচাপে যোগদান কৰে। তাৰপিছত আছে 6 নম্বৰ পদ্মনাথ গোহাঞি বৰুৱা। 1871 চনৰ 28 অক্টোবৰ উত্তৰ লখিমপুৰত নকাৰী গাঁৱত পদ্মনাথ গোহাঞি বৰুৱাৰ জন্ম হয়। দেউতাকৰ নাম জীনাৰাম আৰু মাকৰ নাম লক্ষী দেৱী। তেওঁ প্ৰথমতে কহিমা মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে যোগদান কৰে আৰু পাছত যোৰহাটত কিছুকাল শিক্ষকতা কৰি 1993 চনত তেজপুৰৰ নৰ্মাল স্কুললৈ আহে আৰু তাতে স্থায়ীভাৱে বসবাস কৰে। পদ্মনাথ গোহাঞি বৰুৱাৰ ৰচিত কবিতা পুথি হ'ল জুৰণি নীলা, ফুলৰ চানেকি। বুৰঞ্জীমূলক নাটসমূহ হ'ল জয়মতী, গদাধৰ, সাধনা, লাচিত বৰফুকন, বাণ ৰজা। তেওঁৰ সম্পাদনা কৰা আলোচনী হ'ল বিজুলী, আছাম বন্তি আৰু উষা। ঠিক আছে। অতিৰিক্ত প্ৰশ্ন 1 নম্বৰ এনচাৰ এইটো হ'বই। আহোমসকল মূলতে কোন জাতিৰ মানুহ আছিল? আহোমসকল মূলতে টাই জাতিৰ মানুহ আছিল। তোমালোকক প্ৰথমত কৈ দি আছোঁ, তাৰপাছত আকৌ কৈ দিম। ঠিক আছে। আহোমসকলৰ বৰ্তমান জনসংখ্যা কিমান? প্ৰায় 25 লাখ। লাও বা সাজ কি? আহোমসকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা এবিধ উপাদেয় পানীয় হ'ল লাও বা সাজ। আহোমসকলৰ বিবাহ পদ্ধতিটো কি? আহোমসকলৰ বিবাহ পদ্ধতিটো হ'ল চকলন বা দেৱান। অসমৰ প্ৰথম অভিধান প্ৰণেতা টেঙাই মোহনৰ জন্ম ক'ত কেতিয়া হৈছিল? পণ্ডিত টেঙাই মোহনৰ ইংৰাজী 1715 চনত চৰাইদেউত মহুং মাইদেউ পৰিয়ালৰ তম্বৰীৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। কৃষ্ণকান্ত সন্দিকৈৰ জন্ম 1998 চনত যোৰহাটত। পণ্ডিত প্ৰবনৰ ডম্বৰুধৰ দেওধাই পিতৃৰ নাম কি? মাতৃৰ নাম কি? 1912 চনত জন্ম হয়। পিতৃৰ নাম গংগাৰাম ফুকন আৰু মাতৃৰ নাম চাদৈ ফুকন। ঠিক আছে। প্ৰথমত আহোঁ। প্ৰথমৰ 2 নম্বৰটো পঢ়িবা তোমালোকে আহোমসকলৰ আদি বাসস্থান ক'ত আছিল। তাৰপিছত পঢ়িবা ইয়াত আৰু একো নাই, আহোমসকলৰ কেইটামান উৎসৱৰ নাম এইটো পঢ়িবা। তাৰপিছত পঢ়িবা যে চমুটোকা পঢ়িবা কোনকেইটা। ক নম্বৰ লাচিত বৰফুকন পঢ়িবা। তাৰপিছত সতী জয়মতী এইটো পঢ়িবা। তাৰপিছত পঢ়িবা কৃষ্ণকান্ত সন্দিক, এইটো পঢ়িবা, এইটো আহিব। আৰু অতিৰিক্ত প্ৰশ্ন ক নম্বৰ আহোমসকলৰ মূলতে কোন জাতিৰ মানুহ আছিল, এইটো পঢ়িবা। তো আহিব লাগিবই, মই যিবিলাক দি আছোঁ সেইবিলাক আহিব লাগিবই। আহোমসকলৰ বিবাহ পদ্ধতিটো কি, এইটো পঢ়িবা। আৰু
এইটো আহিবা ঠিক আছে তোমালোকে পঢ়িবা ছাত্ৰ ছাত্ৰীসকল তো এইবিলাক পঢ়িবা পৰীক্ষাত আহিব তোমালোকৰ এই কাৰণে মই ভিডিঅ'টো লাষ্টত এইকেইটা দি আছোঁ তোমালোকে দেখি ল'বা আৰু দাগাই ল'বা ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজি মই এই ভিডিঅ'টোত এই পাঠৰ সমূহ প্ৰশ্নৰ উত্তৰ শেষ তো ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো যদি ভাল লাগে তোমালোকৰ এটা লাইক এটা শ্বেয়াৰ আৰু এটা কমেণ্ট আৰু যোনে ছাবস্ক্ৰাইব কৰি ৰখা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিবা ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইয়াতে সমাপ্ত ধন্যবাদ